নমস্কাৰ বন্ধুসকল, আজি যাম আমি গান্ধী মাৰ্কেট বুলি কয়, হোলচেল মাৰ্কেট হয়। বহুত কম দামতে আপুনি বস্তু পাই যাব। কাপোৰ হওক বা আপোনাৰ মোবাইলৰ পাৰ্টছ হওক, যিকোনো বস্তু তাতে কম দামত পাই যাব। হোলচেল মাৰ্কেট, তাতে আমি যাম এতিয়া আছোঁ গুৰু টেগ বাহাদুৰ নগৰ, মানে GTB নগৰ বুলি কয় ইয়াক। ইয়াৰ পৰা মেট্ৰ' দিয়ে যাম আমি। সেয়া দেখা পাইছে মেট্ৰ' ষ্টেচন আগত, সেইটো ঠিক আছে। এইফালে বাছ আছে আপোনাৰ, আৰু তো এইফালে তলত আপোনাৰ মেট্ৰ' ষ্টেচন আছে। আমি মেট্ৰ' ট্ৰেইনেদি যাম। এইটো আপোনাৰ গুৰু টেগ বাহাদুৰ নগৰৰ মেট্ৰ' ষ্টেচনৰ ভিতৰত যায়। এইফালে দি এয়া চাওক, তলপিনে ৰাস্তা আছে এইফালে দি আমি সোমাই যাম। ভিতৰত ভিডিঅ' কৰা মানা আছে, তথাপিও পাৰিলে কৰিম, ঠিক আছে। এইটো GTB নগৰ মেট্ৰ' ষ্টেচন হয়। ইয়াৰ পৰা যাম আমি ফাৰ্ষ্টত কাশ্মীৰী গেট। বন্ধুসকল, এতিয়া টিকেট কাউণ্টাৰৰ পৰা টিকেটটো আগতে লৈ লওঁ। পকেটত মোবাইলটো থৈ দিছোঁ, যিহেতু ইয়াতে ভিডিঅ' কৰা মানা আছে, তথাপিও চুপি চুপি কৰি আছোঁ। কাশ্মীৰী गेट का टिकट दीजिए। कितना? काश्मीरी गेट। ইয়াতে যোনটা আমাক টোকেন দিছে, এই টোকেনটো ইয়াতে বঢ়িয়াকৈ চুই দিলে লাহেকৈ গেটটো খুলি যায় আৰু বন্ধ হৈ যায় লগে লগে। ইয়াতে সকলোৱে অপেক্ষা কৰি আছে ট্ৰেইনৰ কাৰণে, ঠিক আছে। পিছফালে চাই আছে, মানুহ বহুত হৈছে। ট্ৰেইন আহি থকা যেন লাগি আছে, চাইছে না, লাইট জ্বলি আছে। গেটটো খোলাৰ লগে লগে ভিতৰত সোমাই যাম। এয়া খুলিছে, ভিতৰত যাই আছোঁ। ক'ৰবাত বহি লওঁ ভালকৈ, ইয়াতে বহিলোঁ ভাই। ভিতৰত ঠাই নাই, থিয় হৈ আছে মানুহ, দেখা পাই আছে বহুত মানুহ। এয়া চাওক, ষ্টেচনত কোনটা ষ্টেচনত আছে তাতে গ্ৰীণ ছিগনেল দি আছে। ট্ৰেইনত AC আছে, AC খাই যাৰ যাৰ মতে ব্যস্ত হৈ আছে, দেখা পাই আছে। চবেই কম বেছি মোবাইল টিপি আছে। 3-4 মিনিটত এটা ষ্টেচন পালোঁ, তাতে ৰখিল। গাড়ী বেছি সময় নৰখে, 1 মিনিট 2 মিনিটৰ ওপৰত গাড়ী নৰখে। এতিয়া আৰু গাড়ী এৰি দিব, চাব। আৰু এৰিল গাড়ী, বহুত স্পীডত যায়। 2-3 মিনিটত, 4 মিনিটত, 5 মিনিটত এটাকে ষ্টেচন পায়, বহুত স্পীড হয়। ষ্টেচন পোৱাৰ আগতে মাইকেদি এনাউন্স কৰি দিব, আৰু নামিব লগা থাকিলে দৰজাৰ আগত যাই ৰখি থাকিব। মাইকেদি এনাউন্স কৰিয়ে দিলে, দিছ ষ্টেচন ইজ চিভিল লাইন্স, তাৰ মানে এইটো চিভিল লাইন্স পালোঁ। এতিয়া ইয়াতে ৰখিল, ইয়াতে কোনোবা নামা থাকিলে নামি যাব, নাথাকিলে নাই। কাশ্মীৰী গেট পামে আৰু সেইকাৰণে এনাউন্সো কৰি আছে। ইয়াক শুনা পাব, ভালকৈ শুনিব। ইয়াতে লাইট জ্বলি আছে, কাশ্মীৰী গেটত চাইছে গ্ৰীণ লাইট, তাৰমানে পাইছোঁ। এতিয়া আমি নামি যাম, ঠিক আছে। এইটো কাশ্মীৰী গেট ষ্টেচন, ইয়াতে নামিলোঁ। এতিয়া ওপৰত যাওঁ, কাউণ্টাৰত যাওঁ। কাউণ্টাৰত যাই সুধিম যে ইয়াৰ পৰা গান্ধী মাৰ্কেট কিমান দূৰ আৰু কোনটো ট্ৰেইনত যাব লাগিব। সেইকাৰণে ওপৰত যাই আছোঁ। ওপৰত উঠি আহিলোঁ, চাওক, কাকবা সুধি লওঁ। এইটো গেটেদি কেৱল সোমাব পাৰে, ইয়াৰ পৰা আপুনি বাহিৰ হ'ব নোৱাৰে, ঠিক আছে। বাহিৰ হ'বৰ কাৰণে সেইটো গেটেদি পাৰ হ'ব লাগিব, আৰু সেইফালেদি আপোনাৰ চেকিং হৈ আছে, ঠিক আছে। এতিয়া আমি যাম 4 নম্বৰ গেট।
4 নম্বৰ গেটৰ পৰা যাম আমি শাস্ত্ৰী পাৰ্ক। এতিয়া আমি শাস্ত্ৰী পাৰ্ক যাম বন্ধুসকল, তাৰে পৰা আমি গান্ধী মাৰ্কেটত যাম, হোলচেল মাৰ্কেট হয়, ঠিক আছে। মেট্ৰ' ষ্টেচনত খোৱাৰ কাৰণে আপোনাৰ কাৰণে হোটেল আছে, সৰু সুৰা দোকান আছে, চাব পাৰে, ধুনীয়া ফেচিলিটি সকলো বস্তুৱে পায় খাবৰ কাৰণে। এতিয়া যাম আমি 4 নম্বৰ প্লেটফৰ্মত। এই চিৰিত দি আগতে ওপৰত যাব লাগিব, তাৰপিছত আমি 4 নম্বৰ প্লেটফৰ্ম পাম। এইটো ৰেড লাইন হয়। এতিয়া 4 নম্বৰ প্লেটফৰ্মত যাবৰ কাৰণে আগত ৰেড লাইনটো পাৰ হ'ব লাগে। তে যাওঁ চাওঁ কি হয়। 4 নম্বৰ ভাই বহুত ওপৰত দেই, বহুত ওপৰত 4 নম্বৰ। চিন্তা নাই, 4 নম্বৰ পাই যাম। এয়া চাওক ওপৰত লাষ্ট ফ্ল'ৰ হয়, দেখা গৈ আছে। এয়া 4 নম্বৰ প্লেটফৰ্ম হয়, দেখা পাই আছে, ঠিক আছে, একেবাৰে ওপৰত হয় এইটো। এয়া পিছফালে চাওক মেট্ৰ' আহি ৰেডি হৈ আছে, যাওক আগতে উঠি লওঁ, নহ'লে আৰু গাড়ী নৰখে, জল্দি যাব ভাই, ঠিক আছে। ইমান এটা ভিৰ নাই। ইয়াৰ ট্ৰেইন আকৌ ষ্টাৰ্ট হ'ল, বহুত স্পীড যাই আছে, দেখা পাই আছে। বেছি টাইম নালাগে, অলপ টাইমতে পাই যাম, ঠিক আছে। বন্ধুসকল পালোঁ আৰু শাস্ত্ৰী পাৰ্ক অলপ সময় আছে, বহুত স্পীডত যাই আছে ট্ৰেইন, দেখা পাই আছে, অলপ সময় আছে, ৰখিব। এয়া গাড়ীৰ পৰা নামিলোঁ, এতিয়া বাহিৰত যাওঁ, ষ্টেচনৰ বাহিৰত। এটা গুৰুত্বপূৰ্ণ কথা বন্ধুসকল, ইয়াতে টোকেনটো দিলে আপোনাৰ গেটটো খুলি যায়, কিন্তু ইয়াতে ক্ৰছ দেখাইছে, খোলা নাই। কিয় খোলা নাই কওকচোন। ইয়াতে দিলোঁ, খোলা নাই, ক্ৰছ মাৰি আছে। ক্ৰছ মাৰিছে অৰ্থাৎ এইটো কাৰণ যে মই GTB নগৰৰ পৰা এইটো টোকেন লৈছিলোঁ কাশ্মীৰী গেটলৈকে, কিন্তু তাৰে পৰা কাশ্মীৰী গেটৰ পৰা যে মই ইয়াতে আহিলোঁ শাস্ত্ৰী পাৰ্ক, এইটো টোকেনেদি নহ'ব। কাউণ্টাৰত যাই চাওঁ কি হয়। এতিয়া টোকেনটো ঘূৰাই দি আৰু এখন টোকেন ল'ব লাগিব, য'ত কাশ্মীৰী গেট টু শাস্ত্ৰী পাৰ্ক বুলি তাতে ৰিচাৰ্জ কৰা থাকিব, ঠিক আছে। কাউণ্টাৰৰ পৰা টোকেনটো লৈ আহিলোঁ, এইটো চাওক টোকেনটো, এইটো টোকেন ইয়াতে দিয়াৰ লগে লগে গেটটো খুলি যাব। তাতে গেটটো ইয়াতে মাৰা আছে, চাব, ঠিক আছে। ইয়াতে দিলোঁ, গেটটো খুলি যাব, চাওক দিয়াৰ লগে লগে খুলি যাব। এয়া খুলিছে। এতিয়া ভিতৰত যাওঁ, বাহিৰত আহিলোঁ, এয়া চাওক শাস্ত্ৰী পাৰ্ক বুলি কয় এইটোৱে। ইয়াৰ পৰা যাম আমি গান্ধী মাৰ্কেট, তাতে যাম, ঠিক আছে। ষ্টেচনৰ বাহিৰত কিমান গাড়ী ৰখি আছে, ষ্টেচনটোৰ বাহিৰৰ পৰা এনেকুৱা দেখা যায়, চাব কিমান ডাঙৰ হয়, দেখা পাইছে কিমান ডাঙৰ, কিমান গাড়ী ৰখি আছে এতিয়া। শাস্ত্ৰী পাৰ্কৰ পৰা টোটো এখনত উঠিলোঁ বা পিলপিলি এখনত উঠিলোঁ। এতিয়া যাম ইয়াৰ পৰা গান্ধীনগৰ বা গান্ধী মাৰ্কেট যাম। বন্ধুসকল এইটোৱে হৈছে আপোনাৰ গান্ধী মাৰ্কেট, হোলচেল মাৰ্কেট হয়। সকলো বস্তু ইয়াতে হোলচেলত ৰেটত পাই যাব, আপুনি একেবাৰে কম প্ৰাইচত পাই যাব। ইয়াৰ পৰা হোলচেল ৰেটত কাপোৰ লৈ মাৰ্কেটত বা নিজৰ দোকানত বহু দামত বিক্ৰী কৰে। চাওক কিমান কৰি চাৰ্ট আৰু পেণ্ট, সুধি লওঁ এবাৰ। ইয়াতে 50 টকাৰ পৰা আৰম্ভ হয় চাৰ্ট, ঠিক আছে, লয়েষ্ট প্ৰাইচ 50 টকা। লং पेंट দোকানী এটাক সুধি লওঁ লং पेंट কিমানকৈ পায় ইয়াত। जीन्स कितने में? 80 रुपये से स्टार्ट है। 80। वीडियो बननी है क्या? हाँ
भाई जीन्स कितने में बिकता है होलसेल रेट आपका 80 रुपये 80 यह सब होलसेल है एकेबारे कम दामत पाब भाई যদি बिजनेस কৰিব আছে ল'ব পাৰে 50 টকাত শার্ট পায় আৰু 80 টকাত লং পেন্ট পাই যাব ঠিক আছে আমি 50 টকাত শার্ট লৈ 300 400 500 লৈকে বিক্ৰী কৰিব পাৰিব আৰু পেন্টটো আপুনি 50 টকা 80 টকাত পাব 80 টকাত পালে আপুনি 400 500 600 800 800 লৈকে বিক্ৰী কৰিব পাৰিব এইটো আছিল গান্ধী মাৰ্কেট ইয়াত একেবাৰে কম দামত হোলসেল ৰেটত আপুনি কাপোৰ পাব পাৰে এইটো আছিল আমাৰ গান্ধী মাৰ্কেট বুলি কয় গান্ধী মাৰ্কেট আছিল আমি এতিয়া গান্ধী মাৰ্কেটৰ পৰা গুচি যাই আছোঁ গান্ধী মাৰ্কেটটো বহুত ডাঙৰ হয় আপোনাৰ হোলসেল কাপোৰৰ দোকান বুলি ক'লে দিল্লীৰ ভিতৰত 1 নম্বৰত গান্ধী মাৰ্কেট পৰে বন্ধুসকল সাবস্ক্রাইব কৰি দিব নেক্সট ভিডিও হ'ব লাল কিল্লা দিল্লী